আজি হল শনিবাৰ আৰু আমাৰ ইয়াতে বহে আজি বজাৰ তো দেৰি নকৰো বজাৰত যাব লাগে সোনকালে নৰসিংহ পাত ছিঙিব আহিছোঁ মই বাৰীত ব্ৰেকফাষ্টৰ কাৰণে কিবা এটা যোগাৰ কৰি লওঁ আৰু ইফালে ৰঙা ৰঙা গোলাপ তোমাৰ কাৰণে তো প্ৰথমতে নৰসিংহ পাতখিনি ছিঙি লওঁ একদম আটা গুড়া এইখিনি আছে বজাৰ গ'লেহে টেমা বৈয়ামবিলাক ভৰ্তি হ'ব তো তাকে সোনকালে বনাওঁ দেৰি নকৰোঁ এতিয়া চবখিনি বস্তু লৈ ল'লোঁ ধুনীয়াকৈ গৰম পানীও দি ল'লোঁ এতিয়া মিক্সিং কৰি আছোঁ মই মিক্সিং প্ৰচেছ কমপ্লিট তো এতিয়া একদম জুইৰ আগত তো তেল চেল দি ল'লোঁ আৰু ইফালে পকৰি লাহে লাহেকৈ মোৰ ৰেডি হ'ব হৈ গ'ল আৰু মানে চাওকচোন কি ডাঙৰ ডাঙৰ পকৰি বনাইছোঁ একদম পিঁয়াজ ভৰপূৰ দিছোঁ মানে অকলে খাবৰ কাৰণেহে আৰু বেলেগ একো নাই মানে অকল মোৰ তাতে অকল আটাই আছিল বেলেগ বেচন চেচন একোৱেই নাই তো এইফালে চাহখিনিও ৰেডি কৰি ল'লোঁ মই তো চাহ ৰেডি মোৰ তো হৈ গ'ল তাতে তো এইফালে চাহ তাহ বাকি ল'লোঁ ইফালে মোৰ ডিছখন এনেকৈ দেখাই দিছোঁ আপোনালোকক চাই লওক তো গুড মৰ্ণিং সকলোকে আৰু এইখিনি সময়লৈ ভিডিঅ' চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আজিৰ ভিডিঅ'টো হ'ল মোৰ পকৰি ভিডিঅ' তো লগ পাম বেলেগ এটা ভিডিঅ'ত থেংক ইউ টাটা বাই বাই বজাৰ যাব লাগে একদম জল্দি যাব লাগে তো বাই বাই